বৰ্তমান আমাৰ সমাজত গা কৰি উঠিছে বৃদ্ধাশ্ৰম। আমি জানো শাস্ত্ৰত উল্লেখ কৰিছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি পৃথিমা পন্নী প্ৰিয়ন্তি সৰ্বদেৱতা। আমি পুৰাণৰ আখ্যানবিলাক চালে দেখো পিতৃ আৰু মাতৃতকৈ শ্ৰেষ্ঠ দেৱতা নাই। তেওঁলোক সন্তুষ্ট হৈ সকলো দেৱ দেৱী সন্তুষ্ট হয়। কিন্তু বৰ্তমান আমাৰ সমাজত গা কৰি উঠিছে বৃদ্ধাশ্ৰম, য'ত পুত্ৰ কন্যাৰ পৰা লালন পালনৰ মাধ্যমেদি শেষ বিশ্বাস ত্যাগ কৰিব লাগে। তেনে পিতৃ মাতৃসকলে শেষত বৃদ্ধাশ্ৰমত থাকি কোনো অচিনাকি এজন ব্যক্তিৰ মাধ্যমেদি শেষ বিশ্বাস পালন কৰিবলগীয়া হয়। ই অতি কষ্টকৰ আৰু অতি দুখদায়ক। সময় খুব কম, সেয়ে মই এই সংকল্প দিৱসত মই ঘোষণা কৰিব বিচাৰিছোঁ, আমাৰ আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত হোৱা যিসকল আয়ুষৰ ধৰ্মকৰ্তা তথা অসমৰ যিসকল আমাৰ পুত্ৰ কন্যা সন্তান ভাই ভনী আছে, সকলোৱে যেন সৰ্বশ্ৰেষ্ঠ দেৱতাৰ ৰূপে পিতৃ মাতৃক গণ্য কৰি তেওঁলোকৰ যি লক্ষ্য, নিজ পুত্ৰক যি হিচাপে তুলি তালি ডাঙৰ দীঘল কৰিছিল, পুত্ৰয়ো যেন সেই দায়িত্ব পালন কৰি শেষ সময়ত পিতৃৰূপে সেৱা কৰিব পাৰে, তাৰ এই সংকল্প যদি আমি সকলোৱে লওঁ, তেতিয়াহ'লে আমাৰ আজি সংকল্প দিৱসৰ এইটোৱেই মূল সংকল্পৰূপে পৰিগণিত হ'ব।